हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰোঁ আপোনালোক সবে ভালে আছে আপোনালোকক জোনাকী ব্লগৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ ব্লগটো চাই আপোনালোকৰ ভালেই লাগিব আজি মই টেবলেট খাবলগীয়া হৈছে মোৰ চকুৰ এইবিলাক পটাবিলাক ফুলি গৈছে সেইকাৰণে মই পেলু টেবলেট আনিছোঁ দুটা এটা আজি খাম এটা 14 দিনৰ পিছত খাম আৰু আজি আপোনালোকক মই বজাৰলৈ যাব লৈছোঁ বজাৰত এনেকুৱা এখন বজাৰ বহুত সস্তাত বস্তু পায় আৰু চব বস্তুৱে পায় একো নোপোৱা বস্তু একোৱেই নাই সেইখিনিও দেখাম বুলি ভাবিছোঁ আৰু এই যে দেখিছে এইটো ৰুমতে ইমান ধুনীয়াকৈ লগাইছোঁ চাওকচোন মই যেহেতু চেনেলটো নতুনকৈ খুলিছে সেইকাৰণে মোৰ ভিডিঅ'বিলাক আপোনালোকে লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আমাৰ ঘৰতে টাবত ৰুইছিলোঁ ভোট জলকীয়া আৰু জাতি জলকীয়াবিলাক লাগিছে এয়া ফুলো ফুলিছে ধুনীয়াকৈ আৰু ভোট জলকীয়াবিলাক বেছি লগা নাই লাগিছে আৰু কেইটামান পকিবলৈ লৈছে মই ভোট জলকীয়া খাই বহুত ভাল পাওঁ আমাৰ ঘৰত আকৌ কোনেও ভোট জলকীয়া নাখায় ময়ে চব খাওঁ ভোট জলকীয়া যিকেইটা লাগিছে মানে ময়ে খাব লাগিব আৰু এতিয়া মই আছোঁ বজাৰত ফুলৰ পুলিবিলাক চাই আছোঁ মই স্নেক প্লেণ্ট বিচাৰি আছোঁ পোৱা নাই এতিয়ালৈকে পালে এটা কিনিম বুলি ভাবিছোঁ ফুলৰ টাববিলাকো বহুত দাম সস্তা 20 টকা 30 টকা 50 টকা এনেকুৱা এইখনতো চাইছোঁ ফুলৰ স্নেক প্লেণ্ট এটা চাই আছোঁ বহুত ভেৰাইটিজ ফুলৰ পুলি আছে বহুত ধুনীয়া ফুল গছ আছে এইবিলাক দা কটাৰী এইবিলাক এই শ্বিলঙৰ এগৰাকী মাইকী মানুহে দিয়ে দোকান ভেৰাইটিজ ধৰণৰ আৰু দা কটাৰী পোৱা যায় মই এখন ঘৰৰ কাৰণে কিনিছোঁ বাৰু এইবিলাক বড়ো মাইকীবিলাকে পাহাৰৰ যিবিলাক আহে তেওঁলোকে এইবিলাক লোকেল বস্তু বিক্ৰী কৰে এইবিলাক ক'ৰবাত গাহৰি মাংস এইবিলাক মণিপুৰী মানুহবিলাকে বিক্ৰী কৰা মই এনেকৈ ফুটপাথে গৈ আছোঁ ফুটপাথেদি গৈ বজাৰ কৰিছোঁ ইমান ভিৰ বজাৰখনত এইবিলাক বুন্দিয়া ভুজিয়া বনাই আছে মই চাইডে গৈ বজাৰ কৰিছোঁ এইবিলাক কেঁকুৰাৰ দাম 200 নে 300 বুলি ক'লে চেংমৰা এইটোতো আছে কেঁকুৰা আৰু ইয়াত কলাখাৰো পায় গাঁৱতে কিছুমান বস্তু নাপায় কিন্তু ইয়াতে এই বজাৰখনত চব বস্তুৱে পায় কঁঠাল গুটি কেঁকুৰা এইখিনি কেঁকুৰা এইফালে আছে শুকান মাছ কলডিল শুকান মাছ কলপচলা লেটা পলু সেই মানুহগৰাকী তাত ঘৰত বনোৱা লোকেল কিবা সাজ বুলি কয় চাউলে বনোৱা সেইবিলাকো পায় এইবিলাক মাছৰ বজাৰ মই মাছ খাই যে খুব ভাল পাওঁ সেইকাৰণে মাছৰ বজাৰখনতে ঘূৰি আছোঁ এইবিলাক সৰু আলুবিলাক কিবাকিবি দুই এটা কিনিছোঁ বজাৰ কেপচিকাম ইমান ধুনীয়া বেলেগ কালাৰৰ কেপচিকাম আনাৰস ওলাইছে বজাৰত আকৌ মই মাছৰ বজাৰতে আহি ওলাইছোঁ ঘূৰি মাছবিলাকৰ দাম কম বহুত কম দাম এইফালে আছে ভোট জলকীয়া বহুত ভোট জলকীয়া দেখিছোঁ এইখিনি ইমান ধুনীয়া ভোট জলকীয়া ৰঙা হৈ আছে জলকীয়া কেইটকা আনেতো মই শাক 3 মুঠিমান লৈছোঁ আৰু এইখিনি বড়ো মাইকীবিলাকে আনে এইবিলাক কল চব লোকেল কল এইবিলাক লোকেল বস্তু চব গুৱাহাটীততো লোকেল বস্তু পাবলেই নাই কিন্তু এইবিলাক লোকেল সাৰ চাৰ নিদিয়া এইবিলাক কল পচলা এইবিলাক চব বস্তুৱে পায় কিছুমান বস্তু আমাৰ গাঁৱতে পোৱা নাযায় কিন্তু এইখন বজাৰত চব বস্তুৱে পোৱা যায়
প্ৰায় বস্তু লোকেলেই পায় ইয়াত। এইবিলাক চব লোকেল বস্তু। কলবিলাক সাৰ নিদিয়া আৰু কোমোৰাবিলাক একদম হাঁহে সৈতে খাব মজা হৈছে। এইবিলাক আমৰ দাম মাৰিলোহি আহি। আম 1 কেজি আম লৈছোঁ, দাম কম, 60 টকা আমৰ দাম। এইবিলাক গছ আমাৰ গাঁৱত নাখাওঁৱে আমি, ইয়াতহে গম পাইছোঁ যে এইবিলাকো ইয়াত খায় বুলি। এইবিলাকো বিক্ৰী হয়। কি নাম ইমান নাজানো গছজোপাৰ। এইবিলাক ৰঙালাও আগ, শাক পাচলি ধেৰ ওলায় এখন বজাৰ, বেলতলা বজাৰত। ভেকুৰী তিতা বিচাৰি ফুৰিলোঁ, ভেকুৰী তিতা এখনত পাইছোঁ বাৰু। এইবিলাক কচু, ইমান ডাঙৰ ডাঙৰ কচু নাম নাজানো, কিন্তু এইবিলাক কচুও খায়। ঘৰলৈ আহি বজাৰখিনি উলিয়াই ল'লোঁ। মই এইখিনিয়ে বজাৰ কৰিলোঁ আজি। চব্জি এইখিনি আনিলোঁ, এইখিনি ধুই মেলি এতিয়া ৰেডি কৰি থৈ দিছোঁ।